নমস্কাৰ, আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি আজি এফালে ৰাওনা হৈছোঁ। আহকচোন চাই যাওঁ আমি ক'ত যাওঁ। এয়া আমাৰ সহযাত্ৰী ভণ্টি আৰু বৌ আৰু আমি আহিছোঁ একেলগে। আমি উত্তৰ গুৱাহাটীত অৱস্থিত দীৰ্ঘেশ্বৰী পাহাৰত আছে এই মন্দিৰ ভাগলৈ আমি আহিছোঁ। দীৰ্ঘেশ্বৰী মন্দিৰ শিলৰ পাহাৰ হয় আৰু বহু ওপৰ ভাগত আছে গৈ মন্দিৰখন। আহকচোন চাই যাওঁ আৰু আপোনালোককো দেখাই যাওঁ মন্দিৰৰ কিছু অংশ। আজি আমি বৌ আৰু মই ছেম শাৰী পিন্ধি আহিলোঁ আৰু এয়া আহি আমি মাজভাগ পাইছোঁহি। আৰু এয়া গণেশৰ মূৰ্তি। মই ধুমুহাতে ধৰা দেখিছে কিমান ওপৰলৈ যাব লাগিব। এয়া মূৰ্তি बोला পাইছোহি। এয়া পাই গ'লোহি আমি।
এইফালে গৈ সেইফালে চাকি জ্বলাই দে नहीं पाँच है क्या नहीं হ'ব বেটি হ'ব দেখাই দিছোঁ বেটি আজি কি চালা